এইডাল হাইৰাং গোৱা একদম ফিক্স এডাল হয় না স্কোৱা এডাল মানে গাঁৱৰ ৰাইজৰ প্ৰত্যেকৰ ঘৰত এডালে মাৰিব সেইকাৰণে ফিক্সকৈ বনাই অনা হৈছে এডাল এইকেইডাল মাৰিকেইডাল ন এইকেইডাল ফিক্স একেবাৰে no. Hello guys, welcome back to my YouTube channel Concourse Motor Vlog. আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু বছৰেকৰ বিহু বহাগ বিহু আৰু সেইটো মানে আমাৰ গাঁৱত এটা নীতি নিয়ম আছে যে সকলো গাঁৱৰ ৰাইজে মিলি পেলাই হুঁচৰি গায় হাইদাং আৰু গাঁৱৰ ইটো মূৰৰ পৰাই হুঁচৰি অহাৰ কাৰণে সেইটো কাৰণে আমাৰ এই মূৰলৈ আজি শেষৰ হুঁচৰি হ'ব চ' আজি আমাৰ ঘৰত হাইদাং গাবলৈ আহিব আৰু আপোনালোকক সকলোকে দেখাম বুলি ভাবিলোঁ সেইটো ধুনীয়াকৈ ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু গাঁওবাসী ৰাইজক কৈছোঁ যোনে ভিডিঅ'টো চাই আছে ষ্টেটাছ দি পেলাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে গাঁওখনৰ হাইদাং গানটো আপোনালোকৰ সকলো অসমবাসী ৰাইজক দেখাবলৈ পাৰোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আৰু চেনেলটোত যোনে নতুনকৈহে ছাবস্ক্ৰাইব কৰিব গাইছ এইখিনি আমাৰ ঘৰত বনোৱা বিহু বুলি সাজ মঠ আৰু এইফালে মাংস কিবাকিবি আনিছে বাৰু আৰু এতিয়া মানুহ আহিছে এজন দুজনকৈ আহিব আৰু মানুহ আহিব আৰু এইফালে আছে গাঁৱলীয়া দৰৱ চোলাই বুলি কয় মানুহখন এতিয়া অহা নাই আহিব ধুনীয়াকৈ খাব মেলিব তাৰপিছত হুঁচৰি গাব আৰু এইফালে মানুহ এজন দুজনকৈ গোটেই মানুহ ভৰ্তি হৈ গৈছে দেখিছেনে আপোনালোকে আৰু এইফালে এজন দুজনকৈ মানুহ আহি গ'ল হুঁচৰি গাবলৈ আমাৰ ঘৰত এইডাল হাইৰাং গোৱা একদম ফিক্স এডাল হয় না স্কোৱা এডাল মানে গাঁৱৰ ৰাইজৰ প্ৰত্যেকৰ ঘৰত এডালে মাৰিব সেইকাৰণে ফিক্সকৈ বনাই অনা হৈছে এডাল এইকেইডাল মাৰিকেইডাল ন এইকেইডাল ফিক্স একেবাৰে এতিয়া আমাৰ ঘৰত হুঁচৰি গাব এতিয়া হুঁচৰি আৰম্ভ হৈ গ'ল হাইৰাং গান আমাৰ ঘৰত এতিয়া হুঁচৰি হাইদাং গান বুলি কয় কছাৰীসকলৰ সেইটো দেখাই আছোঁ আপোনালোকে সেইখনকে চাই দিব বাৰু ধুনীয়াকৈ
খাইডাং সামৰণি হৈ গ'ল এতিয়া আশীৰ্বাদ দিব কিবা কিবি তাৰপিছত আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক পৰা পৰিত্ৰাণ প্ৰভু জীৱক পৰিত্ৰাণ হয় আনিব লাগিছে এজন কান্দে ভাৱ আহিছে মুখৰ পিছতে নিষ্পাচ অহা যাব ওপৰ বৰষুণ তলে বোকা পানী অহা যাব চাগৰ ঘৰ আজি ভাগক মন্দিৰ কৰা হৈছে কাৰণ বোলে আজি বছৰকত মাঘ বিহুৰ বছৰত মাঘ বিহুত ভোজনৰ ৰাইজে ঘৰে ঘৰে ফুৰা নিয়ম আজিৰ নিয়ম নাই আজি কোটি কোটি বছৰৰ নিয়ম ইয়াত আজি দুপৰীয়া পিটিকাই গৃহস্থ আজি ভোজনৰ ৰাইজে পদলা পেলোৱা আছে ইয়াতে দিওঁতে থওঁতে খুৱাওঁতে বগোতে কাহে বাইক অনেকখিনি কিবা দোকানত ভুল বান্ধি সৰ্বপ্ৰধান মাছ নাম সেই বিহুৱান ডাঙৰীয়া আপুনি য'ৰ পৰা আছে ত'ৰ পায় এই দাগ দাখি নাতি পুতি সকলে আগলে একবিখিনি ভাং নিদিয়া সম্প্ৰদায় ভাগ দি মূৰৰ চলি ইমান কৈ মাৰি দিজনৰ ৰাখি ল'ব লাগে কৃষ্ণ জয় এয়া আমাৰ ৰাতি বিহু এয়া চাওকচোন নাচনি কেনেকুৱা ধৰণৰ মানে আপোনালোকে চাই নাহাঁহিব দেই আপোনালোকে চাই কেনেকুৱা ধৰণৰ পাইছে কমেণ্ট কৰি জনাওকচোন no, 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 no. Booyah. আজিকালি ল'ৰা ছোৱালীয়ে বিড়ি খাইছে দেই বাল্ড বিড়ি No, 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 no. He tried it. আজি বিহু এদিন দুদিনকে গোটেই বিহুটো গুচি গ'ল এসপ্তাহ কেতিয়া গুচি গ'ল গমকে নাপালোঁ আৰু যোৱাকালি বিহু মাৰিলোঁ খুব ধুনীয়াকৈ আৰু এতিয়া আমাৰ নামঘৰত বিহু উৰাবলৈ সকলো ৰাইজে ওলাই আহিলে এতিয়া বিহু উৰাওঁকৈ তাৰপিছত বিহু খতম হৈ যাব আমাৰ গাঁৱত
আমাৰ গাঁৱৰ ৰাইজ সকলো মিলি এনেকৈ মানে প্ৰত্যেক বছৰে ৰাস্তা হাইৰাংগাই বিহু উৰাবলৈ যাওঁ আৰু এই বছৰো গৈছোঁ। সেইটো মোৰ ভিডিঅ'ত আপোনালোকক দেখাই দিবলৈ অলপমান ভিডিঅ' ৰেকৰ্ড কৰিলোঁ আৰু সকলো ৰাইজ দেখিছে নহয় এনেকৈ খুব ধুনীয়াকৈ হাইৰাংগাই এতিয়া বিহু উৰাবলৈ গৈ আছোঁ। এতিয়া ৰাস্তাই গৈ আছে হাইৰাং গাই আৰু এতিয়া যোনডোখৰ বিহুতলী মানে বিহু উৰা প্ৰত্যেক বছৰে তাত পামগৈ। তাৰপিছত বিহু উৰাব, তাৰপিছত নামঘৰত ভোজ হ'ব। ভোজ খাই মেলি ভিডিঅ'টো এণ্ডিং কৰি দিম, সকলোৱে শ্বেয়াৰ কৰি দিব, ঠিক আছে? ইয়াত সকলোৱে এতিয়া টোপোলা দিছে, তামোলৰ টোপোলা। মোৰ টোপোলাটো দিলোঁ এইফালে আগফালে দেখিছে নহয়, তাত দি পেলি হৈ গ'ল এতিয়া। আজি ৰাইজলৈ আজি ভাল পাইছে, ভাল কাজে সুনাম প্ৰকাশ আমাৰ ভজুৱাখনৰ বোলে গোটেই আজি ল'ৰা বুঢ়া ডেকা সকলোখিনিয়ে আজি যেনেকৈ আপোনাৰ আদৰিলে আনিলে, আজি আপোনাকে বিহন ডাঙৰে আপোনাক আজি ইয়াতে সকলোৱে আঁঠু ইয়াতে আপোনাক বিদায় বছৰ বছৰ দিয়া হৈছে। গতিকে সেই বিহন ডাঙৰীয়াই আমাৰ ভজুৱাৰ প্ৰতি পূৰ্বখিনি ভাঙে সময় আগলৈকে আকাশত যেনেকৈ চন্দ্ৰ সূৰ্য প্ৰকাশ পাইছে ঠিক তেনেকৈ উজ্জ্বল হৈ ভজুৱাখনে খাই বৈ থাকিবলৈ যেন সৰু বিহন ডাঙৰ যেন কি পাৰ কৰি ৰাখিবলৈ কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা সন্তুষ্ট। এতিয়া বিহু উৰা আহিলোঁ ঘৰত আৰু এতিয়া কোৱালিটি খুব ধুনীয়াকৈ ছেভ কৰিছোঁ, 4K ৰেকৰ্ডিং কৰিছোঁ। আৰু আপোনালোকে আমাৰ গাঁৱৰ বিহু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু আজি এতিয়া ধুনীয়াকৈ বিহু উৰাই পেলাই ঘৰত আহিলোঁ আৰু ভিডিঅ'টো এতিয়া সমাপ্ত কৰি দিম। আৰু গাঁওবাসী কোনোবাই চাই আছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব গাইছ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম।